শুনিছা মই অলপ সৰ্বেশ্বৰ ওচৰৰ পৰা আহোগৈ বুজিছা আজি দিনটো কিবা নাযায় নোপোৱা লাগিছে ই উঠিলে নে উঠিছে দিয়ক তাক বৰ বেছিকৈ এইবোৰ কৈ নাথাকিব যোৱা দুদিনমানৰ পৰা তাৰ মনটো বৰ ভাল নহয় যেন লাগিছে তুমি বৰ বেছিকৈ চিন্তা কৰাহে সি এই মহানন্দ বৰুৱাৰ ল'ৰা বুজিছা চাই থাকিবা সি এই অঞ্চলটোৰ ভিতৰতে নাম কৰি পাছ কৰিব আৰু সি ডাক্তৰ হৈ যিদিনাখন আহিব সেইদিনা তুমি বুজিবা হ'ব দিয়া মই আহোগৈ বুজিছা দিলীপ মই আমাৰ অলপ সৰ্বেশ্বৰৰ ঘৰৰ পৰা কাইলৈ আমাৰ অৰ্ণৱতৰ ৰিজাল্ট দিব নহয় এইবোৰ যিমানে ওচৰ চাপি আহিছে মোৰ সময় নাযায় নোপোৱাই হৈছে বুজিছা খুৰাদেউ আপুনি মিছাতেই চিন্তা কৰি আছে তাৰ ৰিজাল্ট ভাল হ'ব চাই থাকক হয় হে এই মেট্ৰিকটো ফাৰ্ষ্ট ডিভিজনত পাছ কৰোঁতে মই তাক কৈ দিছিলোঁ বোলো তই ছায়েন্স পঢ় ভৱিষ্যতে তই ডাক্তৰ হ'ব লাগিব সি অলপ কেঁচা কথা কৰিছিল সি হেনো ছায়েন্স নপঢ়ে মই বোলো নহ'ব শৰ্মাৰ জীয়েকে ছায়েন্স পঢ়ি আমেৰিকা পালাগৈ আমাৰ ই তাইতকৈ কম জানো খুৰাদেউ তাক নিজৰ মতেহে কৰিব দিয়া হ'লে ভাল আছিল নেকি কি কোৱাহে দিলীপ সিহঁতেনো এইটো বয়সত পৃথিৱীৰ কেইটা চুক দেখিছে এতিয়া এইটো বয়সত সিহঁতকতো ৰাস্তা আমিয়ে দেখুৱাব লাগিব সেইটো হয় খুৰাদেউ ৰাস্তা আপোনালোকেই দেখুৱাব লাগিব কিন্তু তাৰ মনটো বুজি তাক পঢ়া শুনা কৰিব দিয়া হ'লেই ভাল আছিল নেকি সি পিন্ধি থকা হাফ পেণ্ট গেঞ্জিবোৰো মাকে থৈ দিয়ে সিনো এইটো বয়সত কেনেকৈ এইবোৰ জানিব কোৱাচোন কিন্তু সকলো মানুহৰতো মনবোৰ একে নহয় খুৰাদেউ কিছুমানে গান গাই ভাল পায় কিছুমানে ছবি আঁকে আৰু আপোনালোকৰ সি ভাল লিখা মেলা কৰে লিখা মেলা কাম লৈ সি মোৰ ওচৰলৈ গৈছেও তাৰ ইচ্ছাৰ বিপৰীতে কিবা এটা কৰিবলৈ দিলে নিশ্চয়কৈ তাৰ ভৱিষ্যত জীৱনত বেয়া প্ৰভাৱ পেলাব মোৰ দেউতায়ো শিক্ষকতা কৰি থকাৰ সময়ত মোক এইখিনি কথাই কৈছিল তেওঁ মোক বাৰে বাৰে নিজৰ জীৱনৰ কথা চিন্তা কৰিবলৈ শিকাইছিল আৰু তেতিয়াৰ পৰাই মই তেওঁৰ দৰে এজন হ'বলৈ পৰিশ্ৰম কৰিছিলোঁ আৰু আজি তেওঁ শিক্ষকতা কৰা স্কুলখনতে শিক্ষক হৈ থাকিব পাৰিছোঁ তেওঁ যদি ইয়াৰ সলনি মোক বেলেগ কৰিবলৈ দিলেহেঁতেন তেনেহ'লে মই আজি আপোনাৰ সন্মুখত এই কেইষাৰ কথা কৈ থাকিব নোৱাৰিম কিন্তু হ'ব দিয়ক খুৰাদেউ আপুনি যাওকগৈ ময়ো এফালে ওলাই আহিছোঁ ঠিক আছে বাৰু
হেৰা ই উঠাই নাই নেকি যে উঠিছে ৰুমতেই আছে চাগে হ'ব দিয়া তাক তাৰ মতে কামবোৰ কৰিবলৈ দিয়া আমাৰনো আৰু কি তাৰ মতে আমাৰ নহয় জানো যোৱাচোন তাক এবাৰ মাতি দিয়া হেৰা শুনিছা সি বিচনাত নাই দেখোন যোৱা কেইদিনমানৰ পৰা সি ক'তো ওলাই যোৱাই নাছিল কিন্তু আজি কি ৰ'বাচোন ৰ'বা মই তাক অলপ চাই আহোঁগৈ মোৰে ভুল আছিল এতিয়াৰ পৰা তাক আৰু মই একো নক'লোঁ তাৰ যি ইচ্ছা তাকে কৰিব ক'লোঁ কিন্তু